পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাই মই হলোঁ অবিনাশ। নমস্কাৰ, মই অবিনাশ বৰা আৰু আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল এইবাৰ। কিয়নো আজি 5 জুন, তো ৰাতিপুৱা মই সোনকালে উঠি আহিলোঁ আৰু এতিয়াই সময় হৈ গ'ল 6:32। তো আজি দিনটোৰ কি হয় ভ্লগটো শেষলৈকে চালেহে গম পাব। তেন্তে আজি আমি বিশ্ব পৰিৱেশ দিৱসত ভ্লগটো আৰম্ভ কৰোঁ, গতিকে ব'লক শেষলৈকে চাই থাকিব। তো এই আজি ৰাতিপুৱাই স্কুল ওলাই আছে। কেলৈ ৰাতিপুৱা আজি ইমান সোনকালে ওলাইছে তাকো দেওবাৰে? হা কি আছে? চাই পিনে চাই কওঁ আজি কি আছেনো? আৰ্ট কম্পিটিশ্যন পাতিছে বিশ্ব পৰিৱেশ দিৱস কাৰণে, আৰু এইকাৰণে যাবলৈ ওলাইছে। এতিয়াও 7টা বজাই নাই, 6:45 মান হৈছে। মই চাই দিছোঁ, কেতিয়াবা ঘূৰি নহ'লে মই মিটাৰ দুটা চাওঁ। আজি 5 তাৰিখ 6/2022 চনৰ, আৰু এতিয়া সময় হৈছে 6। তো আজি বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে আমাৰ বাৰীত ৰুবৰ বাবে এটা ভাল গছপুলি বিচাৰি আনো, কিয়নো বাৰীততো সদায় মই গছপুলি ৰুয়ে থাকোঁ। কিন্তু আজি এই বিশ্ব পৰিৱেশ দিৱসৰ নিয়ম তো এইপিনে ৰাতিপুৱা আপোনালোকে পৰিৱেশ চাব পাব। পূৰা এতিয়া আমি সোমাই গৈ আছোঁ জংঘলৰ ভিতৰত, মানে আমাৰ বেক চাইডে থকা এই হাবিখনৰ ভিতৰলৈ। এখন হাতে মোবাইলটো ধৰিবলগীয়া হৈছে আৰু এখন হাতে চিপৰাংখন। বহুত কষ্ট হৈছে, ভাল এটা গছপুলি বিচাৰি পোৱা নাই, বিচাৰি আছোঁ। এইখন আমাৰ পাছফালে থকা যিটো গড়তে আগৰ ৰজাদিনীয়া এখন গড় আছিলে, এতিয়া এখন হাবিত পৰিণত হৈছে। সেইটো এইপিনে বহুত ভয় লাগে, ইয়াত জোক সাপ বহুত আছে, কিন্তু উপায় নাই। পাই গ'লোঁ, এটা শিলিখা পুলি পালোঁ আৰু এইটো খান্দি লওঁ ৰ'ব। খানি হৈ গ'ল, ফাইনেলি পুনৰ খানি হৈ গ'ল। কিন্তু গছপুলিটো এইটো দেখিছে, এইটো নৰসিংহ পুলি এটাহে পালোঁ, গতিকে ফাৰ্ষ্ট এইটোকে নিওঁ। আৰু এখন হাতে ভ্লগিং কেমেৰা, এখন হাতে চিপৰাঙৰ গছপুলি একেলগে, বহুত দুখ। হঠাতে মই সম্ভেদ সেই আপোনালোকক কোৱা শিলিখা পুলিটো পাই গ'লোঁ। এই ঘৰৰ ভিতৰত আছিলে, বহুত জাবৰ চাবৰ অঁতাই মেলি মই শিলিখা পুলিটো সেই সময়ত ঠাণ্ডাত লাগিলোঁ। ৰাতিপুৱা সময়ত ৰ'দো দিছিলে, বহুত গৰম উঠিছিলে, তথাপিতো চেষ্টা এৰি দিয়া নাছিলোঁ, গতিকে সফলতাৰ হাঁহি। তেন্তে ব'লক আমি পুলিটো ৰোপণ কৰোঁ। আমাৰ বাৰীৰ কাষৰ এজেগাত মই এটা সুন্দৰকৈ গছৰ উপযোগী গাঁত খান্দিলোঁ, আৰু তাতেই প্ৰায় গাঁতটো খান্দোতে 5 মিনিট সময় লাগিল, আৰু প্ৰায় 9:45 মান সময়ৰ ভিতৰত মই ইয়াত গছপুলিটো ৰোপণ কৰিলোঁ। আৰু ইয়াত চাই লওক আপোনালোকে, এইটো এটা শিলিখা পুলি হয়। এয়া আপুনি বাৰ্থডেত যেতিয়া এটা উপহাৰ পায়, সেই একে আনন্দই গছপুলিটো ৰোৱাৰ সময়ত লাগে। আৰু গছপুলিটো ৰোৱাতকৈ যেতিয়া গছপুলিটো আপোনাৰ নিজে ৰোৱা এটা গছপুলি ডাঙৰ হৈ যেতিয়া ফল দিবলৈ আৰম্ভ কৰে, তেতিয়া আৰু বেছি আনন্দ পোৱা যায়। আচলতে যিসকলে আগতে ডাঙৰ মানুহসকলে গছপুলি ৰুইছে, তেওঁলোকেহে এই আনন্দৰ কথা উপভোগ কৰিব পাৰিব। ময়ো সেই একে আনন্দকে অনুভৱ পাৰিছোঁ। আৰু মই এতিয়া আপোনালোকক দেখাবলৈ আহিছোঁ যে আমি যোৱা বছৰ বিশ্ব পৰিৱেশ দিৱসত এই ফুলজোপা ৰুইছিলোঁ। যদি আপোনালোকেও ইয়াৰ প্ৰমাণ লাগে, তেতিয়াহ'লে মই ভণ্টি চেনেলত ইয়াৰ ভিডিঅ'টো দি থোৱা আছে। এই ফুলজোপা বৰ্তমান প্ৰায় এবছৰ সম্পূৰ্ণ হৈছে, আৰু এতিয়া চাব পাৰে আপোনালোকে এই ফুলজোপা আমি ৰোৱা ফুলজোপা বৰ্তমান পূৰা মানে ফুলি গৈছে, আৰু আমাৰ ঘৰৰ মুখৰ শোভাবৰ্ধন কৰিছে। তেন্তে চাই লৈ আহক ফুলজোপাৰ কিছু মনোমোহা দৃশ্য। তো তাৰ পৰা আমাৰ নৰসিংহ পুলিটো মই জেওৰাখনতে ৰুই দিছোঁ। আৰু আমাৰ ঘৰৰ ওচৰতো মাহঁতে আজি গছপুলি ৰোৱা এটা মহিলা সমিতিয়ে কাৰ্যসূচী হাতত লৈছে, তালৈ যাম, গতিকে ভিডিঅ'টো চাই থাকক।
নমস্কাৰ, এই বিশ্ব পৰিৱেশ দিৱসৰ শুভক্ষণত আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাই মই হ'লো অবিনাশ আৰু আপোনালোকে চাই আছে মোৰ চেনেল এইবৰা। আজি আমি এনেকুৱা এটা কাহিনীৰ বিষয়ে কথা পাতিবলৈ গৈ আছোঁ, অসমৰ এনেকুৱা এটা জনজীৱনৰ কাহিনীৰ বিষয়ে যি কাহিনীক লৈ শুনিলে হয়তো আপুনি সঁচাই আনন্দিত হ'ব। বহুতে হয়তো এই কাহিনীৰ বিষয়ে জনাজাত। আমি সকলোৱে কওঁ যে গছ থাকিলেহে মানুহ থাকিব। আমি আজি এজন সৰু ল'ৰাৰ কাহিনী পাতিবলৈ গৈ আছোঁ। 1959 চনৰ 30 অক্টোবৰত যোৰহাট জিলাৰ ককিলামুখৰ বৰঘোপ গাঁৱত এই ল'ৰাজনৰ জন্মগ্ৰহণ হৈছিল আৰু তেখেত হ'ল আমাৰ সকলোৰে চেনেহৰ অসম গৌৰৱ অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ মোলাই পায়েং ডাঙৰীয়া। হয়, আপোনালোকে ঠিকেই শুনিছে। এয়া প্ৰায় 1979 চনৰ কথা। সেই সময়ত যাদৱ পায়েংদেৱ দশম শ্ৰেণীত অধ্যয়নৰত আছিল আৰু বানপানীৰ প্ৰভাৱত দশম শ্ৰেণীতে তেওঁ পঢ়া সামৰি দিবলগীয়া হৈছিল। বানপানীৰ বাবে পঢ়া সামৰি ঘৰলৈ উভতাৰ পৰত তেওঁ বানপানী এৰি থৈ যোৱা বালিচৰত কিছুমান সাপ মৰি থকা দেখিবলৈ পালে। গতিকে তেওঁৰ মনত প্ৰকৃতি প্ৰেম আৰু প্ৰকৃতি এই বস্তুৰ প্ৰতি ভাল পোৱা আছিল। সেই সাপসমূহ লৈ গৈ তেওঁ গাঁওবাসীক দেখুৱালে আৰু ইয়াৰ উপায়ৰ কাৰণ কি সুধিলে। তেতিয়া তেখেতৰ বয়োজ্যেষ্ঠ কিছুমান লোকে তেওঁক বাঁহ গছ ৰুলে সাপ জীয়াই থাকিব বুলি ক'লে আৰু সেই আপাহতে এই সৰু ল'ৰাজনে অকলে অকলে এই এটা চাপৰিৰ মাজত বাঁহ গছৰ কেইটামান পুলি লৈ এটা নতুন আশাৰ সন্ধানত সেই য'ত সাপখিনি মৰিবলৈ ধৰা পাইছিল সেই বালিচৰলৈ অকলশৰে এখন টুলুঙা নাৱত উঠি যাত্ৰা কৰিলে আৰু এখেতেই হ'ল আমাৰ সাহসী অৰণ্য মানৱ খ্যাত পদ্মশ্ৰী যাদৱ মোলাই পায়েং ডাঙৰীয়া। তেতিয়াৰ পৰাই অৰ্থাৎ 1979 চনৰ পৰাই বৰ্তমানলৈকে প্ৰায় 40টা বৰ্ষ কেৱল গছ ৰুইয়ে কটাইছে। তাৰ পাছত এই গছ ৰোৱা কাৰ্য তেখেতৰ অভ্যাসত পৰিণত হ'ল আৰু গছ ৰুই সেই বালিচৰতে তেখেতে ব্যক্তিগতভাৱে এখন কাঠনি গঢ়ি তুলিলে, যাৰ নাম বৰ্তমানো মোলাই কাঠনি ৰূপে সমগ্ৰ বিশ্বই চিনি পায়। পৰিৱেশ ৰক্ষাৰ বাবে যাদৱ মোলাই পায়েং ডাঙৰীয়াদেৱে ৰূপায়ণ কৰা মহৎ কৰ্মৰ প্ৰতিদান স্বৰূপে 2012 বৰ্ষত নতুন দিল্লীস্থিত জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে তেখেতক ভাৰতৰ অৰণ্য মানৱ ফৰেষ্টমেন অৱ ইণ্ডিয়া উপাধি প্ৰদান কৰে। সেই বছৰতে তদানীন্তন ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালাম দেৱে 250 লাখ টকা সহ হীৰাখচিত বঁটা প্ৰদান কৰে আৰু লগতে উচ্চ প্ৰশংসা আগবঢ়ায়। তেখেতলৈ বহু সন্মান জনোৱাৰ উপৰিও তেখেতে বহু সন্মান লাভ কৰাৰ উপৰিও এই বৰ্ষতে ছফিয়া ঘোলজ নামৰ এগৰাকী ব্ৰিটিছ লেখিকাই তেখেতৰ নামত এখনি কিতাপ ৰচনা কৰিছে, যিখন সমগ্ৰ বিশ্বতে সমাদৰ লাভ কৰিছে। বিশ্ব পৰিৱেশ দিৱস 1972 চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ইয়াৰ পাতিবলৈ থিৰাং কৰা হয়। কিন্তু বহু অসুবিধাৰ বাবে সেই বৰ্ষত পাতিব নোৱাৰাত এবছৰ পাছৰ অৰ্থাৎ 1974 চনত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। এই বৰ্ষৰ বিশ্ব পৰিৱেশ দিৱসৰ উদ্যোক্তা দেশখন হ'ল ছুইডেন আৰু এই বৰ্ষৰ মুখ্য উদ্দেশ্য হৈছে কেৱল এখনেই পৃথিৱী, গতিকে আমি ভাবি চিন্তিহে পৃথিৱীৰ সম্পদসমূহ ব্যৱহাৰ কৰা উচিত আৰু ভৱিষ্যত বংশৰ বাবেও ইয়াৰ কিছু অংশ এৰি থৈ যোৱা উচিত। এই 5 জুনৰ দিনাই আমাৰ অঞ্চলৰ বৰমা খুৰীহঁতৰ আৰু আইতাহঁতৰ মহৎ প্ৰচেষ্টাত গছপুলি ৰোৱা কাৰ্যসূচী সুকলমে সম্পাদন কৰা হ'ল। আশা কৰোঁ এনেদৰে প্ৰত্যেক বছৰে গছপুলি ৰোপণ কৰিব আৰু তাৰ প্ৰতিপালন কৰিব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ ওচৰত থিয় দিম। মই অবিনাশ আৰু সদায় চাই থাকিব মোৰ ইউটিউব চেনেল। যদি ভিডিঅ'বোৰ ভাল পালে ভিডিঅ'বোৰ লাইক কৰিব আৰু কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন নতুন ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব।